ল'ৰা এটাক চাব এয়া চাওক চাওক ফৰ্ণাৰ পৰা অহা ল'ৰা একদম আজি ব্লগ এটা লৈ আহিছোঁ গতিকে আজি গৈ আছোঁ আমি আমাৰ বৰগাঁৱৰ বজাৰলৈ আৰু বজাৰৰ পৰা ধুনীয়াকৈ মাংস চাংস আনি ধুনীয়াকৈ বনাম আৰু গোটেই চাই থাকক বজাৰটোনো কেনেকুৱা গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট দি হৈ আছে সেই তাত এতিয়া গাড়ীখন ল'ম আৰু মজাকৈ যাম আমাৰ লগত ফাৰ্ষ্ট চেমাৰৰ ল'ৰা এটা আছে তাৰ নাম ক্ৰিছ তাক অলপমান দেখাম ৰ'ব এয়া সুৰজ আমাৰ ফাৰ্ষ্ট চেমাৰ ক্ৰিছ কেনেকুৱা ধুনীয়াকৈ যাম আৰু মজাকৈ ল'ম আৰু এইটো ইহঁতৰ গাড়ী মানে ক্ৰিছহঁতৰ গাড়ী চাই লওক গাড়ীখন পূৰা মানে পিছত দেখাম আমি চলোৱা আৰু সুৰজে মজাকৈ চলাব আৰু পূৰা ভাল লাগিব বলক ফাইনেলি আমি এতিয়া গৈ আছোঁ বৰগাঁৱৰ বজাৰ আৰু বজাৰ গৈ দেখা আছোঁ একবাৰ নাজাৰাটো অকণমান দেখাই লওঁ ৰ'ব তো গাইছ এয়া দেখিছে পুৰা পথাৰ একদম পুৰা সেউজীয়া হৈ আছে আৰু মাজে মাজে অকণ হালধীয়া হালধীয়া হৈছোঁ এতিয়া গেটখন মাৰি লওঁ আৰু ধুনীয়াকৈ যাওঁ এতিয়া ল'ম আৰু মজাকৈ এতিয়া গোটেইখিনি আমি যাব লাগিব এপলক লৈ লওক তো পাই গ'লোঁ আৰু বজাৰ এইবিলাক পাচি চাচিবিলাক দেখিছে ধুনীয়াকৈ সজাই থৈছে একদম মজাকৈ আৰু পুৰা সুৰজতে পুৰা ঘূৰি আছে ধুনীয়াকৈ বজাৰ পৰা আপেল চাপেল পুৰা ওলাইছে আৰু মজা ঘূৰিব মজাকৈ আহি আছে আৰু ইহঁতে ধুনীয়াকৈ কাপোৰ চাই পেলাই সুৰজে মই কাপোৰটো দেখাই লওঁ এই কাপোৰৰ দোকান ফালে যাওঁ তাৰপিছত দেখাই আছিলোঁ এইখিনি পুৰা একদম মানে জাল এইটো শেৱালি জাল এইবিলাক বহুত জাল জাল আছে আৰু এইফালে সৰু পোৱালিৰ চুৱেটাৰ জেকেট মাছৰ বজাৰখন ইফালে বহিছে বোলে ডাঙৰ ডাঙৰ মাছ সুৰজ তাৰ পৰা গৈ আছে ক কেনেকুৱা লাগিছে বজাৰখনত আহি শুক্ৰবাৰীয়া বজাৰ মোৰ নামটো নলবি আকৌ ইমান নামটো ল'লে মানে সদায় মোক বেছিভাগ মই থাকোঁ নেকি তোৰ লগত থাকিবি আৰু ফেভৰেট পাৰ্চন হ'লেতো থাকিবই লাগিব এয়া কাপোৰৰ পৰা দোকান ৰ তাৰ পৰা এয়া কাপোৰৰ দোকান একদম মজাকৈ এইফালে চাৰ্ট তাত আছে আৰু এইফালে যাব লাগে ফুচকাটো ধুনীয়াকৈ খাই ল'লোঁ ধুনীয়াকৈ দিলে প্ৰায় আপুনি কিমান বছৰৰ পৰা ফুচকা দোকান দিছে 5 বছৰৰ পৰা এনেই কেনেকুৱা হয় বিক্ৰী বাৰ্তা ভাল হয় এনেই ইয়াতে সদায় আপুনি দোকানখন দিয়ে নে বেলেগ সদায় বজাৰ বেলেগ বেলেগ বজাৰ দিয়ে মজা আমাৰ ক্ৰিছ পুৰা একদম আহি আছে আৰু ক্ৰিছ মানে ক্ৰিছ আৰু আৰু আমি হৈ গ'ল ধুনীয়াকৈ বজাৰ চজাৰ কৰা হৈ গ'ল এতিয়া ধুনীয়াকৈ যাওঁ আৰু ঘৰত গৈ মানে মাংস চাংস বনাই আৰু খাই বৈ এতিয়া আমি ধুনীয়াকৈ যাব লাগিব দেৰি হৈছে ন আকৌ ক্লাছ এটাও আছে বোলে অকণমান চোতালে বজাৰ চজাৰ চাম ধুনীয়াকৈ পাছত দিছিলোঁ বজাৰ মজাকৈ চাই আৰু গাইছ ওলাই দিলোঁ আমি বজাৰৰ পৰা পুৰা চৰাই লৈছে একদম সুৰজে একদম মজাকৈ যায় বজাৰৰ পৰা বজাৰখন ভাল লাগিলে আৰু দেই মানে বস্তু বাহানিৰ দামটো অলপ কম বাৰু কাপোৰ কানি অলপ দামো বেছি কমো অলপমান 2-1খনত মানে ঘূৰি পিনি ল'লোঁ আৰু এতিয়া যাওঁ আৰু ক্লাছ এটা কৰিব আছে ক্লাছ কৰিব লাগিব So guys, আজি ইয়াতে সামৰণি দিলোঁ বাকি আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব